দাদাদেউ জংঘল চাফা কৰিছে তোৰ সেই বৰষুণত বাৰিষা দিন নহয় গোটেই খোপাটো ডাঙৰ ডাঙৰ হ'ল সাপে খোপাটো ভয় লাগে নহয় বোলো কাটি চাফা কৰি পেলাওঁ ভালে কৰিছে দিয়ক এই তই পিছে ক'লৈ যা মই এই চহৰৰ পৰা আহিম বুলি ভাবিছোঁ যা যা এই কাম অলপ আছে হয় নেকি এই কাইলৈ কাম এটা কৰিছোঁ কি চাধা পৰিয়া অলপ লৈ আহিবি যা এই হ'ব দিয়ক চাদা খোৱাটো কিন্তু বেয়া কাম তথাপিও পইচাটো হ'ব দে লৈ আহিম ৰাম 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 কি গৰম পাই বোৱাৰী বোৱাৰী শুনিছানে নাই হেৰি নহয় পিছে ভাত পানী হ'লনে নাই ভাত ৰান্ধিছোহে মাত্ৰ পিছে ভোক লাগিছে নহয় কি খাম এতিয়া এতিয়া কঁঠাল এটা আছে খাব কঁঠাল ভাল হ'ব বুজিছ বতৰ বস্তু বতৰত মাৰি দিব লাগে বাপেকে তোৰ তেতিয়াহে ভাল লৈ আহে যা বাপেকে কঁঠাল মাৰি মাৰি ভালেই হ'ব গৰমত বাপেকে ভাল হ'ব মস্ত কঁঠালো আৰু দে পিছে হেৰি নহয় আমাক সেই গেজেলাটো ক'লৈ গ'ল গেন্ধেলা মানে আমাৰে তাৰ কথাকে কৈছো আছে ভিতৰতে মাত তাক তথাপি মই তোক মাতি আছো শুনা নাই শুনিছো এইটোকে আৰু কিমান টিপি থাকনো হয়নে কিবা এটা আছে চাই আছো ৰাম যা সেই কঁঠালটো বহিব লাগে বিয়াখন লৈ আহ মই কঁঠাল নাখাওঁ তহঁতৰ বয়সত এনেকুৱা এনেকুৱা দুটা মাৰি দিওঁ তহঁতে কঁঠাল অকণ খাব নোৱাৰ কি কলি পিতাই তই দুটা কঁঠাল খাৱ তই কিন্তু মোৰ লগত চেলেঞ্জ কৰিছ মই আহি আছো ভিতৰৰ পৰা যা চাওঁচোন এয়া পিয়া আনি লৈছো কিন্তু এতিয়া দেখিম নহয় কৰ পানী কলে যায় চাম বাৰু আজি কিমান খাওঁ পিতাই তই এফুটহে খাইছ চা মই সেই দুফুট খাই আছো চা দুইটা হাত লগাই লৈছো কাঢ়ি পেলাইছ বোৱাৰী বোৱাৰী দেউতা আৰু এটা লৈ আহ আজি কোনে পায় মাৰি পা আনিলে বুইছ পিতা আনিলে ভাল ভাল লাগি যা নহয় আৰম্ভণিটো তই কৈছিলি নহয় দে পিতাই সেইটোতকে দেখোন এইটো আৰু বেছি মজা গৰমতটো একেবাৰে হজম হৈ যাব বৰ টেষ্টি আৰু এটা খাব লাগিব বুজিছ আৰু এটা বোৱাৰী বোৱাৰী দেউতা আৰু এটা আছে নহয় তাতে লৈ আহা ৰ'ব বৰ টেষ্টি দেই লওক দেউতা ভাল 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 দেহ মাৰি এইটো গৰমত মাৰি দে বাপেকে
দে এতিয়া ভাত নহয় ৰ বহুত খালো বুজিছ আৰু কিজানি পেটত ঠাই নাই নেকি ভাত নাখাওঁ নাখাওঁ ৰ সময় বুঢ়াৰ লগত যে কথাও খাই পাইছ এতিয়া আমাৰ পেটৰ লগত নোৱাৰিবি বুজিছ আমাৰ পেট নোলাও কিয় পুতনা টনি চলিছ বোপাই পাইছ লোক এতিয়া নিজৰে কেনেকুৱা পুৰা মোৰ লগত উস্তাদি হে আকৌ লাগিছে দেখোন নাই নাই এতিয়া ৰক্ষা